সুপ্ৰভাত। ইতিহাসত আজিৰ দিনটো আজি 19 মাৰ্চ। 1813 চনৰ আজিৰ দিনটোতে স্কটিছ চিকিৎসক আৰু মানৱতাবাদী ডেভিড লিভিংষ্টনৰ জন্ম হয়। 1973 চনৰ আজিৰ দিনটোতে ভাৰতীয় চলচ্চিত্ৰ প্ৰযোজক হেমেন গাংগুলীৰ মৃত্যু হয়। 1984 চনৰ আজিৰ দিনটোতে ভাৰতীয় অভিনেত্ৰী তনুশ্ৰী দত্তৰ জন্ম হয়। 2005 চনৰ আজিৰ দিনটোতে অসমীয়া অনাতাঁৰ শিল্পী তথা সংগীত প্ৰযোজক নৰেন্দ্ৰ চন্দ্ৰ হাজঙৰ মৃত্যু হয়। তেখেত এগৰাকী বিশিষ্ট অনাতাঁৰ শিল্পী তথা সংগীত প্ৰযোজক আছিল। তেওঁ হাজং ভাষাৰ জিলমিল জিলমিল চাৰি ৰৌ সোনা পানী লাগাৰা গীতটোৰ বাবে অতি জনপ্ৰিয় আছিল। অল ইণ্ডিয়া ৰেডিঅ' তুৰা কেন্দ্ৰত নৰেন্দ্ৰ চন্দ্ৰ হাজঙে সংগীত পৰিৱেশক হিচাপে কৰ্মৰত আছিল। 2006 চনৰ আজিৰ দিনটোতে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ মৃত্যু হয়। 1978 চনত তেওঁৰ নেতৃত্বত গঠিত হোৱা জনতা দলৰ চৰকাৰখনেই প্ৰথমখন কংগ্ৰেছ বিৰোধী চৰকাৰ। 2008 চনৰ আজিৰ দিনটোতে ইংৰাজ লেখক আৰ্থাৰ চি ক্লাৰ্কৰ মৃত্যু হয়। 2018 চনৰ আজিৰ দিনটোতে ভাৰতীয় কবি কেদাৰনাথ সিঙৰ মৃত্যু হয়।